হাই ফ্ৰেণ্ডছ, কলিয়াবৰ যাই আছোঁ। তো আপোনালোকক দেখাইছিলোঁ, আপডেটটো দিছিলোঁ কলিয়াবৰ যাই থকা। তো ভিডিঅ'টো আপলোড কৰা হোৱা নাছিল, তো আজি আপলোড কৰিলোঁ। ৰাস্তাৰ মাজতে বহি গৈছোঁ, যিমান গৰম দিছে মানে একদম ফাটি গৈছে, চব ঘাম ওলাই গৈছে চাৰিওপিনৰ পৰা, থাকিব পৰা নাই মানুহ। মানে চকুতো একদম জ্বলা পোৰা হৈ গৈছে, মানে ৰ'দত তাপতে মানে ইমান ৰ'দ। তো আহি পালোঁ আমি আদালত। তো ইয়াতে আমাৰ CC কেমেৰা আৰু ইনভাৰ্টাৰ লগোৱা কাম আছে। তো আহি কিনে কামত লাগি গ'লোঁ মানে গ'লোৱে আৰু ইমান গৰমত ৰখি থাকি লাভ নাই, যিমান ৰ'দ দিছে। তথাপিও জেগাখিনি ভাল আছিল, আমি য'ত CC কেমেৰা লগাম সেইখিনি জেগা ভাল আছিল, অলপ ঠাণ্ডা আছিল। যি কি নহওক মানে একদম কি ক'ম আৰু গৰমৰ কথা, আপোনালোকেতো জানে। তো তাৰ পৰা আহি আমি ভাত খালোঁ, ভাতৰ থালি লৈ লৈছোঁ ধুনীয়াকৈ। ভাত চাত খাই ৰাতি আৰু ওলাই আহোঁতে ইমান বৰষুণ দিছে, মানে কি ক'ম আপোনালোকক। সেই ৰ'দ আৰু বৰষুণ এনেকৈ তাৰমানে জ্বৰো উঠি আছে ভিতৰত। তো আহি পালোঁ ৰুম। তো ৰুমত আহি পাই, এইটোৱে আমাৰ ৰুম আছিল। তো ৰুমত আহি পাই পূৰা একদম ৰেষ্ট ল'লোঁ। তো আজিলৈ ইমানখিনিয়ে আছিল, বাই বাই।